তো হেই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ একদম চব বঢ়িয়া তামাম ভালে আছে। তো চবকে হেপ্পী হোলী। মই হোলী গ'ল দিয়কচোন, কিন্তু মই উইচ কৰা নহ'ল। তো সেইকাৰণে আজি হোলী যোৱাৰ পিছত ক'লোঁ আৰু উইচটো কৰি ৰাখি লওক আৰু, বুজিটো পাইছে। তো মানে কেছটো হ'ল যে মানে মোৰতো জানে ব্লগিং দিয়াত ব্লগ দিয়াত বহুত দেৰি হয়। তো সেইকাৰণে আজি ভাবিলোঁ এটা ব্লগ দিওঁ। মোৰতো এক্সাম শেষ গৈছে আৰু মোৰ ফ্ৰেণ্ডটোৰো এক্সাম শেষ গৈছে। তো ভাবিছোঁ আজি আমি ঘূৰিম। তো সেইকাৰণে ভাবিলোঁ এটা ব্লগ বনাই থৈ দিওঁ, মোৰ চেনেলত থাকি যায় মেমৰি হিচাপত। তো আৰু কিবা কিবি। তো বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এইখিনিত মই হাতখন ৰঙা হৈ আছে। তো যে ডাবল মিনিং নোলায় আৰু বেলেগ একো। এতিয়া হোলী খেলিছিলোঁ ন, তো ৰং চংটো লাগিবই। এইখিনিতো সাধাৰণ কথা জানে আপোনালোকে। গাইজ, আজি মই য'ত কম্পিউটাৰ শিকোঁ, তো তাত 3 years এনিভাৰ্চাৰী হয়। তো সেইকাৰণে আমাক মাতিছিল, তো আমি আহিছোঁ। তো এইটো আমাতকৈ ছিনিয়ৰে হয়, স্কুলতে একেলগে পঢ়িছিলোঁ। আজি কম্পিউটাৰ চি 3 বছৰ খুব ভাল লাগিল। আৰু সেইটোৱে ই মাতিলে মোৰ ফ্ৰেণ্ড। মই নাহিলোঁ, মই ভবা নাছিলোঁ মই আহিম বুলি, বাট ই মাতাৰ কাৰণে মই আহিলোঁ। চ' চাওঁ কি হয় দিয়া। তো এতিয়া আমি ইয়াতে যাম, তাৰপিছত যাই কিনে অলপমান কিবা কিবি দিব চাগে, এইটোতো জানে আপোনালোকে। তাৰপিছত আমি খাম চাম ঘূৰিব, তাৰপিছত আৰু ইভিনিং মোৰ আৰু ফুৰিব যাম চাগে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, যি কৰোঁ চব মইতো গম নাপাওঁ কি কৰোঁ। যিটো আহিব মই সেইটোৱে বনাই দিম। তো আপোনালোকে খালি চাই থাকক লাষ্টলৈকে। আৰু এইখন হৈছে আমাৰ স্কুল। ইয়াতে আমি পঢ়িছিলোঁ, আঞ্চলিক জাতীয় বিদ্যালয় গড়চুক। তেওঁলোকে ছিনিয়ৰ আছিল। মই ইয়াতে 5লৈকে পঢ়িছোঁ, অংকুৰৰ পৰা। মই অংকুৰৰ পৰা ক্লাছ 10লৈকে ইয়াতে। মাজতে মই 3 years নাছিলোঁ, হোষ্টেলত গৈছিলোঁ। সেইবিলাক বেলেগ আৰু। তো পঢ়াৰ অভিজ্ঞতা কি মজা আছিল ন, যেতিয়া আমি পঢ়িছিলোঁ। একদম মজা আছিল। সেইবিলাক দিন এনেকুৱা ভাবোঁ আকৌ ঘূৰি আহিলে একদম ভয়ংকৰ। তাৰপিছত এতিয়াতো কলেজ লাইফ পাই গ'লোঁ। তো বলক চাই থাকক ভিডিঅ'টো কি হয়। তো বলক এতিয়া আমি ওপৰত যাম। তো বলক আমি ওপৰত আহিলোঁ। তাৰপিছত ওপৰত চাওঁ যে ইয়াতেচোন বেলুন ফুকোৱা কাম চলি আছে। আৰু মেমেও আমাক বেলুন ফুকাব দিল। তাৰপিছত ভাবিলোঁ অলপ বেলুন ফুকাই দিওঁ। তাৰপিছত লগৰটোক বেলুন ফুকাই আছে, মেমে মোবাইল চাই আছে, লগৰ আগত বেলুন। তাৰপিছত এই মেমটো জাষ্ট আহি পাইছে মাত্ৰ। এনেকৈ আৰু এনজয়। চ' বন্ধুসকল, আমি এতিয়া নামি আছোঁ। CCৰ পৰা আমি আহিলোঁ। আৰু কি হ'ল, অলপ ৰেজিষ্ট্ৰেশ্যন কৰিবলগীয়া আছিল মোৰ। সি এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব আহিছে আৰু মই এটা মাখি মাৰি আছোঁ অকলে তাক ৱেইট কৰি ৰখি। তাৰপিছত ইফালে আছে আপোনাৰ ব্ৰহ্মপুত্ৰ কলেজ গড়চুকৰ। তাৰপিছত আৰু ইয়াতে কৰিব আহিছে ইয়াতে, আৰু মই বেকাৰ বহি আছোঁ কাৰণে মই আৰু এইটোৱে কৰি আছোঁ মোৰ কাম। তো গাইজ, মই যেনেকুৱা ভাবিছিলোঁ সেনেকুৱা নহ'ল। ভাবিছিলোঁ মিটিঙৰ পৰা সোনকালে ওলাই আমি ক'ৰবাত ফুৰিব যাম, কিন্তু সেইটো নহ'ল। তো মিটিংটো দেৰি হ'ল, তো যাৰ কাৰণে মই ফুৰিব যোৱা নহ'ল। এতিয়া মিটিঙত যি ডেন্স বা কবিতা আন্তাক্ষৰী খেলিছোঁ, বহুত এনজয় কৰিছোঁ। তাতে অলপ ক্লিপ আছে, তো সেইখিনি চাওক। মোৰ মোবাইলৰ চাৰ্জ শেষ গৈছিল, তো সেইকাৰণে আৰু উপায় নাই, চাই লওক আৰু বেলেগ। Representing the artist from Tejpur, dedicating the song for Assam again. Cause the time has come, the time we unite for a common reason. It's the time for Brahmaputra Ethnic Fest, everybody. We welcome you all. What's up? আৰু এনেদৰে আমি গীতাৰ্থ ছাৰৰ হাতৰ পৰা চিংৰা খাই কেনে আজি আমাৰ দিনটো এনেদৰে অতিবাহিত কৰিলোঁ। আৰু বাকী যিখিনি প্লেন ভাবিছিলোঁ সেইখিনি নহ'ল। তো এইখিনি আজিলৈ বাই টাটা।